আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ আকৌ স্বাগতম জনাইছোঁ আপোনালোকৰ ভাল ন মোৰো পিছে ভাল এতিয়া আৰু ইয়াতে কি কৰি আছোঁ এয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ তেতিয়াহ'লে চাই থাকক দেখিছেনে আপোনালোকে টিকলিজনী কেনেকৈ লপলপাই উঠি যায় চিৰিকেইটা তাতে মানে ওপৰত একুৰিয়াম দুটা আছে মাছখিনি চাবলৈ তাই বাৰে বাৰে গৈ থাকে আমি ক'ৰবাত বেলেগ ফালে যাবই নোৱাৰোঁ তাই কেতিয়া চিৰি বগাই পিনে ওপৰত উঠি যায় গমে নাপাওঁ কেইবাৰ এনেকৈ আনিব লগা হৈছে এনেকৈয়ে তাই উঠি উঠি যায় ফূৰ্তি দেখিছে তাই ইমান ভাল পাইছে কি হয় জান ফিছ একো নহয় তাতো ফিছ আছে আকৌ আহিলে দেখিলে মই পিছে পিছে আহিছোঁ আকৌ বেটে ব'লা ব'লা তলত যাম ব'লা যাবানে এতিয়া মই বিচনাখিনি পাৰি লৈছোঁ গোটেইকেইটা ৰুমৰ বিচনা পাৰি ল'ম এইখন বিচনাত আমি আছিলোঁ বাৰু এইটো গেষ্ট ৰুম হয় আমাৰ বিচনাখন প্ৰথমে পাৰি ল'ম আকৌ সিহঁতে বেয়া কৰিবই অলপমান মানে ঠিক কৰি লৈছোঁ আৰু কম্বল চম্বল জাপি দিছোঁ জোকাৰি দিছোঁ এতিয়া বাহঁতৰ ৰুমটো ধুনীয়াকৈ চাফা কৰি ল'ম কম্বল চম্বল জাপি ল'ম আৰু বিচনা পাৰি ল'ম ইহঁতে দেখিছেনে এনেকৈ বিচনাতে থাকে আকৌ বাবুৱে দেখিছে কি ধুনীয়াকৈ মোক গাৰু চাৰুখিনি আনি দি আছে মই যে কৈছোঁ বেটা মোক দিয়াচোন বুলি ধুনীয়াকৈ আনি দিছে সি ল'ৰা হয় কিন্তু ইমান শান্ত ন ইমান ধুনীয়াকৈ থাকে বাৰ একো মানে কষ্টই নাই তাক লৈ ইমান ধুনীয়াকৈ থাকে একো ক'বই নালাগে খালি তাক গাড়ী দিলে হ'ল গাড়ীৰ লগতেই খেলি থাকিব দিনটো একো আমনি নাই ল'ৰাটোৰ আৰু ইমান ধুনীয়াকৈ কথা শুনে যি কয় সেইটোৱে শুনে এনেকৈ মানে খুব কমে দেখা যায় ল'ৰা মানুহ ইমান শান্ত হোৱা ন আৰু বহুত মৰম লাগে সেইটো কাৰণে তাক ইমান ধুনীয়াকৈ খেলি আছে আমাৰ টিকলিজনীয়ে আকৌ তাকহে মাৰে সি আকৌ কান্দি পিনে অলপ দেৰি আঁতৰি যায় আকৌ তাইৰ ওচৰত আহে তাইহে ডন তাক মাৰা তাইহে যেন ডাঙৰ তাতকৈ সেনেকৈ থাকে মাৰি থাকে ধুনীয়াকৈ পাৰি লৈছোঁ এতিয়া আকৌ আৰু এটা ৰুম আছে সেইটো পাৰি ল'ম বা মানে সেইফালে পাকঘৰত আছে যে সেইটো কাৰণে ময়ে এইখিনি কাম কৰি লৈছোঁ আৰু কাৰণ পোৱালীকেইটা এনেকৈয়ে খেলি থাকিব ন আৰু এনেকৈ বিচনা চিচনা বেয়া হৈ থাকিলেও বহুত বেয়া লাগে আৰু মোৰ সেইটো প্ৰব্লেম আছে মই একদম নোৱাৰোঁ চাফা হৈ থাকিলে ভাল লাগে সেইটো কাৰণে মানে পটাপট এইখিনি কৰি লৈছোঁ তাইকো গা ধুৱাব আছে গা পা ধুৱাম আৰু তাৰ আগতে সোনকালে এইখিনি কৰি লৈছোঁ তাৰপিছত যোনে য'ত বহি থাকিব পাৰিব আৰু সেইটো কাৰণে এইখিনি প্ৰথমে কৰি লৈছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছেনে ভাল পাইছে যদি কমেণ্টত প্লিজ জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু মোক আগুৱাই লৈ যাওক প্লিজ ছাপোৰ্ট কৰক আগুৱাই যাবলৈ আৰু মোৰ ভিডিঅ' চাই থাকক ভাল লাগিব সম্পূৰ্ণকৈ চাব দেই আধাতে আকৌ গুচি নাযাব আকৌ পেলালে এইবিলাক
তেতিয়াও এবাৰ চলাব অজান কি চলাইছা কাৰ চলাইছা অজান তুমি কি চলাইছা হা অ বেটা কিবা কৈ দিয়া হাই কৈ দিয়া হাই অজান হাই কৈ দিয়া তোমাৰ নাম কি মোৰ নাম শ্বেহনাজ এইয়া আমাৰ লাড্ডুজনী আমাৰ লাড্ডুজনী ন আৰু এইটো আমাৰ শ্বেহবাজটো খেলি আছা হা খেলি আছা সেয়া মাতি আছে চোৱা ভণ্টিয়ে আমি ফুচকা খাই আছো আপোনালোকে খাব নেকি আপোনালোকে খাব নেকি তুমি হেৰি নোখোৱা পানী নোখোৱা পানী নাখাওঁ মানে তেতেলী পানীটো ভাল নহয় না মোৰ মায়ে মোক এলা নকৰে খাওঁ খাব মামা অজান মই যে কাপোৰটো দিছোঁ তুমি পিন্ধি আছা কেনেকুৱা লাগিছে ধুনীয়া হা চাওঁ তোমাক দেখাই দিয়া ভালকৈ দেখাই দিয়া কাপোৰযোৰ ধুনুকে দেখাই দিয়া এইজনী লাড্ডু বা এইজনী আমাৰ দুৱা বেটি মাহিন এইজনী আমু আমি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব মোৰ ভাল লাগিব আৰু নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰত আহিম থেংক ইউ